হেই গাইজ, আশা কৰোঁ তোমালোক সকলো ভালেই আছা। চ' বৰ্তমান KGF 2 ৰিলিজ হোৱাৰ পিছত এনেকুৱা এটা ইনভাইৰমেণ্টৰ সৃষ্টি হৈছে য'ত সকলোৱে ভাবি লৈছে যে বলিউড বৰ্তমান একেবাৰে নিশেষ হৈ গৈছে আৰু আজিৰ পৰা যুগ যুগলৈকে একমাত্ৰ সাউথ ইণ্ডিয়ান চিনেমাৰহে ডমিনেট চলিব। আৰু যিসকলে এই ভিডিঅ'টো চাই আছে তাৰ কেইজনে এইটো কথা সঁচা বুলি ভাবে কমেণ্ট কৰি কিনে জনাবা। আৰু তোমালোকৰ যিসকলে এনেদৰে ভাবা নহয়, হয়তো কথাটো হজম নহ'ব পাৰে, কিন্তু তোমালোক 100%ই ভুল। ন' ডাউট KGF 2 বৰ্তমান ভাৰতবৰ্ষৰ থাৰ্ড হায়েষ্ট গ্ৰছিং ফিল্ম হৈ গৈছে আৰু বৰ্তমান তাৰ ওপৰত আছে বাহুবলী 2 আৰু আমিৰ খানৰ দংগল। কিন্তু তাৰ মানে এইটো নহয় যে বলিউড একেবাৰে শেষ। চোৱা, KGF 2 আৰু RRRৰ দৰে চিনেমা 2-3 বছৰ মূৰত এবাৰহে আহে। এনেকুৱা নহয় যে বছৰৰ গোটেইকেইটা মাহতে তুমি KGF 2 বা RRRৰ দৰে চিনেমা কেইখন দেখা পাই থাকিবা। এনেকুৱা ডাঙৰ ডাঙৰ প্ৰজেক্টত প্ৰয়োজন হয় বহুতো সময় আৰু টকাৰ। এটা সৰু এক্সাম্পল দিওঁ, সুশান্ত সিং ৰাজপুতত মৰাৰ পিছত সকলোৱে কৈছিল যে বলিউডক আৰু বিশেষকৈ কৰণ জোহাৰক বয়কট কৰিব লাগে। কিন্তু যাৰ যাৰ মনত নাই তেওঁলোকক মই মনত পেলাই দিওঁ যে তাৰ কেইমাহমান পিছতে কৰণ জোহাৰে প্ৰডিউচ কৰা শ্বেৰশ্বাহ আছিল OTT প্লেটফৰ্মত আটাইতকৈ বেছিকৈ চোৱা ইণ্ডিয়ান চিনেমা। কিয়, কি হ'ল? বয়কটৰ মুভমেণ্টটো বন্ধ হৈ গৈছিল নেকি? আৰু হয়তো বহুতে গমেই পায় যে 2023ত শ্বাহৰুখ খানৰ পাঠান আহি আছে আৰু অলমষ্ট 5 বছৰৰ পিছত SRK চিনেমা স্ক্ৰীণত কামবেক কৰিব। গতিকে যিসকল SRK ডাই হাৰ্ড ফেন তেওঁলোকে যে এইখন চিনেমা হলত চাব নাযাব তাত কোনো সন্দেহ নাই। তাৰপিছত ছলমান খানৰ টাইগাৰ 3 আৰু ৰণবীৰ কাপুৰৰ আহিবলগীয়া চিনেমা ব্ৰহ্মাস্ত্ৰ, এই গোটেইকেইখন চিনেমা একো একোটা ডাঙৰ ডাঙৰ প্ৰজেক্ট। আৰু শুনাত অপ্ৰিয় হ'লেও আমি সকলোৱে জানো যে এইকেইখন চিনেমা মানুহে চাব যাবই। গতিকে এনেকুৱা নহয় যে KGF 2 বা RRR অহাৰ বাবে বলিউড শেষ। যদি বলিউডে ভাল ভাল কণ্টেণ্ট বনায় মানুহে সেইবোৰ চাব যাব। আৰু এনেকুৱা নহয় যে চাউথৰ চিনেমাবোৰ ফ্লপ নহয়। যেনে ৰিচেণ্টলি প্ৰভাসৰ ৰিলিজ হোৱা চাউথৰ চিনেমা ৰাধে শ্যাম। এইখন ভাৰতবৰ্ষৰ প্ৰথমখন চিনেমা আছিল যিয়ে 100 কোটিৰ ওপৰত লছ খাইছে। লগতে থালা আজিতৰ ৱালিমাই। চিনেমা কেতিয়া আহিল কেতিয়া গ'ল কোনেও গমেই নাপায়। গতিকে ইয়াৰ পৰা তুমি ক'ব পাৰা যে কণ্টেণ্ট আৰু প্ৰমোশ্যন এই দুটাৰ এটাও যদি ব্ৰাঞ্চ চিনেমা এখনৰ ক্ষেত্ৰত কমজোৰ হয়, চিনেমাখনৰ বিজনেছত তাৰ বহুখিনি প্ৰভাৱ পৰে। মানে এটা শব্দত ক'ব গ'লে পাব্লিকক লাগে এণ্টাৰটেইনমেণ্ট। এইটো মেটাৰ নকৰে সেয়া ক'ৰ পৰা আহিছে, চাউথৰ পৰা, বলিউডৰ পৰা নে বেলেগ ক'ৰবাৰ পৰা। এই গোটেই ডিছকাশ্যনটোৰ ওপৰত তোমালোকে কি ভাবা কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি কিনে জনাবা। আৰু যদি চেনেলটোত নতুনকৈ আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু লগতে বেল আইকনটো টিপি দিবা। চ' আজিলৈকে ইমানে, আকৌ লগ পাম নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে টাটা বাই বাই।